নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। মোদীলৈ পত্ৰ প্ৰেৰণ কৰিলে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। পাকিস্তানৰ সৈতে ভাৰতৰ শান্তিপূৰ্ণ সম্বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে। শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰৰ প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰিলে। ইয়াৰ পূৰ্বে মোদীয়ে টুইট যোগে শুভেচ্ছা জনাইছিল নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক, আৰু মোদীৰ টুইটৰ পিছতেই পত্ৰ প্ৰেৰণ কৰে শ্বাহবাজ শ্বৰীফে। মোদীলৈ পত্ৰ প্ৰেৰণ কৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীয়ে। দৰ্শকসকল, আজিৰ ২ নম্বৰ খবৰটো হৈছে বিজেপি নেতাৰ আজব কাণ্ড। নিজেই বাহনত জুই লগাই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা বিজেপি নেতাৰ। চিচিটিভিত বন্দী হৈছে বিজেপি নেতাৰ কুকাণ্ড। নিজেই জ্বলাই দিছিল নিজৰ বাহন, আৰু তাৰ পিছতেই আৰক্ষী থানাত উপদ্ৰৱীয়ে জ্বলাই দিয়া বুলি দিছিল গোচৰ। তদন্তৰ পিছত ওলাই পৰে তামিলনাডুৰ বিজেপি নেতা সতীশ কুমাৰৰ কুকাণ্ড। তামিলনাডুৰ পশ্চিম তিৰুবেল্লৰ বিজেপি জিলা সাম্প্ৰদায়িক সতীশ কুমাৰৰ কাণ্ডত হতবাক আৰক্ষী। ঘটনাৰ তদন্তৰ পিছতে বিজেপি নেতা সতীশ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দৰ্শকসকল, আজিৰ ৩ নম্বৰ খবৰটো হৈছে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰিপুণ বৰাই, আৰু ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰিপুণ বৰাই। ২ পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰিপুণ বৰাই। দৰ্শকসকল, পদত্যাগৰ কাৰণ উল্লেখ কৰিলে ৰিপুণ বৰাই। দৰ্শকসকল, কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰিপুণ বৰাই।